বাই ৰাজধানী ট্ৰেইন যোৱা ৰাতিপুৱাই কলে যাও অকমান এইখিনিৰ পৰা আহোঁগে এইখিনিৰ পৰা আহোঁগে মানে কলে যাওঁ তই তাকো ক'ব নোৱাৰ নে নহয় আমাৰ হেৰি ল'ৰাটো পঢ়া স্কুলখনৰ হেড ছাৰৰ ঘৰৰ পৰা আহোঁগে এপাক হেড ছাৰৰ ঘৰলৈ আকৌ কেলে যাওঁ পা তই নাজানো নেকি এই মেট্ৰিক পৰীক্ষাবিলাক নহয় এতিয়া নম্বৰবিলাক এই স্কুলৰ পৰাহে দিব বোলো তাকে অকণমান চাওক কৈ থৈ আহোঁগে বোলো অকণমান ল'ৰাটো আৰু চাই মেলি কিবা এটা ভালকৈ নম্বৰ এটা দিব আৰু বোলো এতিয়া নম্বৰ হৈ পেলাই স্কুলৰ পৰা দিব হা মানে পঢ়া শুনা নকৰা হ'লেহি ন স্কুলত মানে বৰ ৰেকৰ্ডটো তাত ঠিক নহয় সেইকাৰণে এতিয়া ক'বলৈ যোৱা মানে নহয় জানো ৰঙিনী নহয় পাই তেনেকুৱা কথা নকবা কিন্তু দেই পৰীক্ষা নেপাতিলে বুলিহে পৰীক্ষা পতা হ'লে আমালৈ ষ্টেণ্ড কৰাটো খাটাং আছিলে ষ্টেণ্ড কৰা ল'ৰাটো আকৌ এতিয়া আকৌ হেড ছাৰক ক'বগৈ লাগেনে বাৰু পাছ কৰাই দিবলৈ নম্বৰ অকণমান দি দিবলৈ ক'ব লাগিবও পায় তাৰ ভিতৰত থকা টেলেণ্টটো কিবা হেড ছাৰহঁতে জানে নেকি সি বহীত লিখাহেঁতেনে চালিহেঁতেন অসমৰ ভিতৰত সি ষ্টেণ্ড কৰিলে 2 বা 3 নম্বৰত হ'লেইহেঁতেন আৰু 2-3হে হ'লহেঁতেন নেকি 1 নম্বৰটো নহ'লহেঁতেন মানে মই আকৌ বোলো অসমৰ ভিতৰতে তোমাৰ ল'ৰাটো 1 নম্বৰ হ'ব বা তোমালোকে বৰ চকু চৰহা মানুহ পৰীক্ষা নহ'ল কাৰণেহে পৰীক্ষা হোৱা হ'লে চালাহেঁতেন হ'ব যোৱা তোমাৰ লগত কথা পাতি থাকি মোৰ লাভ নাই যোৱা সেই কৰোণাটোৱে খাই দিলে আৰু দেই ল'ৰা ছোৱালীবোৰে পঢ়ি অত দিনা কষ্ট কৰি লাষ্টত গৈ এইখনহে হ'লগৈ আৰু পৰীক্ষা দিবলৈও নেপালেগে বাৰু আমাৰ এই ঘোঁৰা গোবৰকেইটাই ভালেই পাইছে কিন্তু এই আমাৰ তীখাকেইটাহে দুখ লাগিছে চাগে পৰীক্ষা দিবলৈ নেপায় পঢ়া শুনাত ভালকেইটা নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ অকণমান আপোনাৰ ওচৰলৈকে আহিছিলোঁ বাৰু কোৱাচোন ৰঙিলী কি মন কৰিনো আহিলা মোৰ ওচৰলৈ এই পৰীক্ষাটো আৰু এবেলিটো নহ'লে আৰু কি ক'বা আৰু পৰীক্ষাটো নহ'ল আৰু নহয় ছাৰ এইবেলি নম্বৰবিলাক আপোনালোকে স্কুলৰ পৰাই দিব তাকে অকণমান চাওক মাত এষাৰ লগাই থৈ আহোঁ বোলো আমাৰ অকণমান চাই চিতি দিব আৰু ছাৰ জানেই নহয় আৰু ঘৰত আৰু বৰ একদম কষ্ট কৰি তাক পঢ়াইছোঁ আৰু যেনে তেনে কৰি ছাৰ অকণমান চাই চিতি দিব আৰু আমি আকৌ কেনেকৈ চাই চিতি দিম কেনেকৈ নম্বৰ দিম আকৌ আমি সি কি নম্বৰ পাই পাব আৰু এইবিলাক বিশেষ এখন কমিটি থাকিব চৰকাৰৰ ফালৰ পৰা এইবোৰ সিদ্ধান্ত কৰি দিব কোনে নম্বৰ দিব আমি স্কুলৰ পৰা মেট্ৰিকৰ নম্বৰ দিব নোৱাৰো নহয় ছাৰ আপুনি এনেই কৈছে চাগে আমাৰ গাঁৱত ওলাই আছে আকৌ গোটেই চবেই কৈছে এইবেলি মেট্ৰিক পৰীক্ষা নহয় যেতিয়া নম্বৰবিলাক আৰু স্কুলৰ পৰাই দিব আৰু চৰকাৰেনো কেনেকৈ গম পাব কোনটো ল'ৰা চোকা নে গেধা চোকা গেধাটো আপোনালোকেহে গম পায় আপোনালোকেই দিব ছাৰ সেইবোৰ নকৰিব আৰু অকণমান চাই দিব আৰু একেবাৰে আমি আৰু দুখীয়া নিচলা মানুহ আৰু নম্বৰ স্কুলৰ পৰা দিলেও এনেকৈ চাই দিয়া এনেকুৱা কথা নহয় যোন যিমানৰ যোগ্য সিমানহে দিব লাগিব দুখীয়া নিচলা বুলি ক'লেতো নহ'ব নহয় সেই আব্দুল কালামো দুখীয়া নিচলা আছিলে তেওঁ পঢ়াত বেয়া নাছিলে তো এনেকৈ ধৰণেই আৰু তুমি আৰু আমি দুখীয়া নিচলা বুলি ল'ৰাটো পঢ়াত বেয়া হ'ব নম্বৰ এনেই দিব তেনেকুৱা কথা নহয় সকলো একেই নম্বৰ আৰু আমি দিব নোৱাৰোঁ এইটো একদম সঁচা কথা এই নম্বৰ দিবলৈ বিভিন্ন ধৰণৰ ভাল মানুহে গোট খোৱাৰ এটা প্ৰচেছ থাকিব সেই প্ৰচেছত তোমালৈ যিমান পাব লাগে সিমানেই পাব যোৱা এইবিলাক লৈ নাহিবা দেই এইবিলাক লৈ নাহিবা নহয় মানে ছাৰ একো নহ'বলগীয়া নাই যোৱা এইবিলাক লৈ নাহিবা যোৱা হ'ব ছাৰ আহিছোঁ মানুহবোৰে খাই মাৰিব দেই পৰীক্ষা নহ'ব বুলি শুনিলে নম্বৰ আকৌ আমি দিয়াটোহে হ'লোগে আমাক নম্বৰ দিব বুলি ইটো আহিছে সিটো আহিছে কালুটি এটাই হাঁহ এটা লৈ ওলাইছে সি বোলে ল'ৰাটো অকণমান চাই দিব পঢ়ি থকা অৱস্থাত তহঁতি কিমান আহিছিলিও পঢ়ি থকা অৱস্থাত খা খবৰ নাই এতিয়া স্কুলৰ পৰা নম্বৰ দিব বুলি কোনে উলিয়ালে আকৌ এতিয়া হাঁহ লৈ আহিছে ৰাম ৰাম হেল্ল' বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব